নমস্কাৰ বন্ধুসকল, মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। ব্লগ ভিডিঅ' বনাম আজি এনে এপাক অলপ ঘূৰিবলৈ যাম। আপোনালোকে ভিডিঅ'টো চাব, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু যোনখিনি নিউ ফ্ৰেণ্ড সেইখিনি ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আজি মানে মই ফাৰ্ষ্ট বনাইছোঁ ব্লগ ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াম। সকলোৱে আদৰি ল'ব বুলি আশা ৰাখিছোঁ। ভিডিঅ'টো লাষ্ট মুহূৰ্তলৈ চাই থাকিব আপোনালোকে। এতিয়া আমি আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই আমি পাই গ'লো শৰাইঘাট ব্ৰিজ পাই গ'লো আমি। এতিয়া গৈ আছো। হাই এভৰিবডি, মই ড্ৰাইভ কৰি আছো। আমাৰ কেমেৰা কৰি আছে হীৰক জ্যোতি নাথে। পাই গ'লো এতিয়া আমি ব্ৰিজ পাৰ হৈ গ'লো, পাই গ'লো, গুৱাহাটী পালো এতিয়া। গাড়ীখন চেঞ্জ কৰিলোঁ মই। এতিয়া মই বেলেগ গাড়ীত আহি আছোঁ। এতিয়া মই ড্ৰাইভ কৰা নাই, মোৰ লগৰজনে ড্ৰাইভ কৰি আছে। এতিয়া অলপ জামত থাকিছোঁ। গুৱাহাটীত জাম হৈ থাকে, জামত থাকি আছোঁ। গুৱাহাটী ঘূৰি আহি গ'লোঁ আমি। এতিয়া আমি জালুকবাৰী পালোঁ, জালুকবাৰী অভাৰব্ৰিজ কেইখন। ইয়াত আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ আছে। ইয়াত দেখাইছোঁ আপোনালোকক, দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ। মই গাড়ীৰ গ্লাছ চাফা কৰি দিলোঁ।
বেলেগকে বনোৱা আছে সমাৰিটো এক্সট্ৰা বনোৱা আছে সমাৰিটো তাতে ভিতৰতে আছে বাহিৰৰ পৰা দেখালো আপোনালোকক পাছত কেতিয়াবা ভিতৰত দেখাৰ কাৰণে চেষ্টা কৰিম সমানে এইটোৱে সমাৰিটো এই পানী পৰা ওচৰতে মানুহে এইগুলোতে ভয় কৰে আকৌ ইয়াতে ভয় নকৰে ওচৰতে গ'লে ভয় কৰে ইয়াৰ ভিতৰত মানুহে ভয় নকৰে কাম লাগিছে অকণমান ইয়াত তুমি আহিছো নীলাৰ গানখিনি ড্ৰাইভ কৰাটোৰ মজাই বেলেগ এইটো এয়াৰপোৰ্ট ৰোড আমি এয়াৰপোৰ্ট ৰোড এৰিলোঁ আমি ঘৰলৈ আহি আছোঁ উভতি নীলাৰ গান শুনি শুনি আহি আছোঁ পূৰা এনজয় কৰি এতিয়া আমি শৰাইঘাট ব্ৰিজ পাম আপোনালোকক দেখাব চেষ্টা কৰিম তাত যদি ৰখিব পাৰোঁ অকণমান ৰখি দিম আহি গ'লো শৰাইঘাট ব্ৰিজ তেজপুৰত আৰু এখন আছে ব্ৰিজ টাইম লাগিব এখন 10-15 বছৰ এইটো ব্ৰহ্মপুত্ৰ নদী এইটো
Sao mày? Cùng đi không? Mà không được. অকণমান টাইম ৰখি ইয়াত অকণমান সময় থাকিম তাৰপিছত আপোনালোক নদীৰ ফালে দেখাব চেষ্টা কৰিম পৰা কৰিছোঁ দুখন দেখিছোঁ ফ্ৰিজত দিলোঁ আহিলোঁ বেছি সময় থাকিব নোৱাৰি যে আজিকালি সেইকাৰণে আহি গ'লোঁ বেছি সময় নাথাকিলোঁ গণেশ বাবা আছে আমাৰ লগত গণেশ বাবা জয় গণেশ বাবা কিমান কিলোমিটাৰ মান হয় 20 কিলোমিটাৰ মানে 20 কিলোমিটাৰ নহয় নহয় 1 কিলোমিটাৰ কিমান 10 কিলোমিটাৰ মান হ'ব ন বেছি হ'ব না 20 মানে হ'ব 20 তো অলপ কম হ'ব আগতে গাজৰি হ'ব ফাইনেলি আমি চাংচাৰি পালোঁ এতিয়া গধূলিয়ে হ'ল ভিডিঅ'টো ইমান ক্লিয়াৰ নহ'ল
কিন্তু একো খোৱা নাই ৰাতিপুৱাৰ পৰা এতিয়া অকণমান খাম আৰু যাওঁ ভিতৰলৈ যাওঁ কি কি পায় তাতে এবাৰ সুধি লওঁ গাহৰিয়ে খাম চাগে ভাত খাব আহিছোঁ চাংচাৰিত বাজে হোটেলত মোৰ লগত আছে মোৰ বন্ধু বিৰাটজ্যোতি এতিয়া আমি ভাত খাই আছোঁ মাংস অৰ্ডাৰ দিছোঁ গাহৰি মাংস আহি আছে আপোনালোকে আগতে খালে আমি এতিয়া খালোঁ ভোক লাগিছে গাহৰি আনি আছে পাপৰ দিছে ভাজি গ'ল গাহৰি আহি গ'ল আমাৰ গাহৰি আহি গ'ল গাহৰি খাই আছে গাহৰি আহি গ'ল এতিয়া আমি ভাত খাম এই গাহৰিটো মোৰ প্ৰিয় তাৰমানে বহুত প্ৰিয় গাহৰি মজা হৈছে গাহৰি দাম মানে গাহৰি দাম প্লেট প্লেট এইটো 70 ইয়াত আহিব বাজে হোটেলত 70 হয় হাফ প্লেট আহি যাব খুব ধুনীয়া বনায় ভাল বনাইছে গুৱাহাটী আহিলে আপোনালোকে সোমাব চাংচাইত সোমাব আৰু বাজে হোটেলত ভাত খাই যাব একদম মজা ভাল বনায় গাহৰি ভাত খোৱা ফিনিছ হৈ গ'ল ভাত খোৱা এতিয়া আমি যাম আমি ঘৰত যাম এখন গাড়ীত আন্ধাৰ হ'ল ভিডিঅ'বিলাক ক্লিয়াৰ নহ'ব ঘৰত যাওঁ বাকীখিনি দেখাব নোৱাৰিলোঁ চৰি এন্ধাৰ হৈছিল সেইটোৰ কাৰণে দেখাব নোৱাৰিলোঁ এতিয়া সকলোকে বাই বাই কৰিলোঁ ভিডিঅ'টো চালে লাইক কৰিব ভাল লাগিলে কমেণ্ট কৰিব বাই বাই এভৰিবডি বাই বাই